নমস্কাৰ এই সিৰিজৰ আজিৰ ভিডিঅ'টোত আমি আপোনালোকক অসমৰ একমাত্ৰ সংস্কৃত বিশ্ববিদ্যালয় নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়খন দেখুৱাবলৈ ওলাইছো। এয়া হৈছে বিশ্ববিদ্যালয়খনৰ মুখ্য প্ৰৱেশদ্বাৰ। নলবাৰী নমাটি অঞ্চলত থকা এই বিশ্ববিদ্যালয়খন 2011 চনত স্থাপিত। এয়া হৈছে বিশ্ববিদ্যালয়খনৰ মুখ্য কাৰ্যালয়। এয়া হৈছে বিশ্ববিদ্যালয়খনৰ চৌহদ। বিশ্ববিদ্যালয়খনৰ কেইবাটাও অট্টালিকা এতিয়াও নিৰ্মাণ অৱস্থাতে আছে। বৰ্তমান এই বিশ্ববিদ্যালয়খনত সংস্কৃত সাহিত্যৰ স্নাতকোত্তৰ, সংস্কৃত বৈদিক অধ্যয়নৰ স্নাতকোত্তৰ আৰু ইয়াৰ উপৰিও অসমীয়া, দৰ্শন, শিক্ষা আৰু ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰৰ পাঠদান হয়। লগতে বাণী প্ৰৱেশ, যোগাভ্যাস, স্বচ্ছৰ বেদপাঠ আদিৰ চাৰ্টিফিকেট কোৰ্চৰো ইয়াত ব্যৱস্থা আছে। অধিক তথ্যৰ বাবে ডেছক্ৰিপশ্যনত দিয়া ইয়াৰ অফিচিয়েল ৱেবছাইটটো চাব পাৰে। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভৱিষ্যতেও আমি অসমৰ প্ৰত্যেক জিলাৰ পৰ্যটনৰ সম্ভাৱনা থকা ঠাইবোৰ আপোনালোকৰ আগত আকৰ্ষণীয় ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।